ভিডিওটো সৰু ল'ৰা ছোৱালী কিন্তু খুব দেখাবলগীয়া ভিডিঅ' দেই। এই ভিডিঅ'টোৰ জৰিয়তে বুজাব পাৰি যে উপস্থিত বুদ্ধি ইউজ কৰি কেনেকৈ বহুত ডাঙৰ বিপদত বাচিব পাৰি। এই অকণমানি ছোৱালীজনী চাওকচোন, তাই ঘৰলৈ আহোঁতে এজন অচিনাকি মানুহে তেওঁৰ লগত একেলগতে গেটৰ ভিতৰত সোমাবলৈ আৰম্ভ কৰিছিলে। তেওঁ ছোৱালীজনী অকণমান সন্দেহ হোৱাত তাই গেটখন খুলি বাহিৰলৈ দৌৰ মাৰিলে, আৰু বাহিৰলৈ দৌৰ মৰাত সেই মানুহজনে ভিতৰত সোমাই মানে লিফ্টৰ চুকত লুকাই থাকে। আৰু ছোৱালীজনীয়ে উপস্থিত বুদ্ধি ইউজ কৰি পেলাই লিফ্টেদি নগৈ তাই চিৰিয়েদি ঘৰৰ ভিতৰলৈ যায়। যেতিয়া মানুহজনে গম পায় যে ছোৱালীজনী তাইৰ পৰা পলাইছে বুলি, তাই পিছে পিছে মানুহজনে ছোৱালীজনীৰ পিছে পিছে যাবলৈ আৰম্ভ কৰে। আৰু যেতিয়া পিছে পিছে ছোৱালীজনী খেদি যায়, ছোৱালীজনী গম পায় যে বিপদ আছে বুলি, মানুহজন ভাল নহয় বুলি, তেতিয়া তাই যাওঁতে চব মানুহৰ ঘৰৰ কলিং বেলবোৰ বজাই বজাই যায়। আৰু এঘৰৰ মানুহ এজনে কলিং বেল বজাওঁতে তেওঁ ওলোৱাৰ লগে লগে তাই মানে এই মানুহজনে যে তাই পিছা কৰিছে সেই বিষয়ে মানুহজনক কোৱাৰ লগে লগে যেতিয়া মানুহজন ওলাই পেলাই চাই, সি যিজনে পিছে পিছে খেদি আহিছিলে ন, তেওঁ মানে বিপদ হ'ব বুলি গম পায়, তেওঁ লৰালৰিকৈ তাৰপৰা পলাবলৈ আৰম্ভ কৰে। গতিকে যদি ছোৱালীজনী উপস্থিত বুদ্ধি ইউজ নকৰিলেহেঁতেন, সেই বিপদ কিমান ডাঙৰ এটা বিপদ হ'লহেঁতেন ভাবকচোন। সেইটো কাৰণে ল'ৰা ছোৱালীক উপস্থিত বুদ্ধি ইউজ কৰিবলৈ শিকাব লাগে। যে সদায়তো আমি লগত নাথাকোঁ ন, কেতিয়াবা সিহঁতি কিছুমান জেগাত অকলেও যাবলগীয়া হয়। আৰু আজিকালি যুগকাল ইমানেই বেয়া, মানে সিহঁতক যদি সেইবোৰ বস্তু দেখুওৱা বা শিকোৱা নহয়, কেতিয়াবা বহুত ডাঙৰ বিপদত পৰিব পাৰে। সেইটো কাৰণে কেতিয়াবা যদি কোনো নাথাকে, একদম বাচিবলৈ মানে উপায় নাই, তেতিয়া সেই বুদ্ধিহে কাম আহিব বুলি ল'ৰা ছোৱালীক শিকাব লাগে। পাৰিলে এই ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ এটা কৰি দিব, কাৰণ যদি এই ভিডিঅ'টো চাই কিছুমান সৰু ল'ৰা ছোৱালীয়ে কিবা এটা জ্ঞানেই পায় বা কিবা এটা শিকি থয়, কেতিয়াবা জীৱনত যদি কিবা বিপদত পৰে, যদি কিবা পটককৈ মানে ব্ৰেইনত এই কথাখিনি আহি যায়, তাৰপিছত যদি কিবা বহুত ডাঙৰ বিপদৰ বাচেই বা